নমস্কাৰ বন্ধুসকল, মই যাদৱ বৰা আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিজে সোণাপুৰলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি কিছুদিনৰ আগতে মোৰ দৰমতিৰ লগত এটা ভিডিঅ' বনাইছিলে, আপোনালোকে হয়তো দেখিছিলেই চাগে। তো ভিডিঅ'টো ধৰা সম্পূৰ্ণ নকৰিলোঁ মানে কি, ভিডিঅ'টো মই জাষ্ট এটা কথা কৈছিলোঁ যে দৰমতি গুৱাহাটীলৈ আহিব, কিবা কাম আছে। তো এতিয়া মানে তেখেতৰ ভনীয়েক, মোৰ ভাইটিয়ে আনিছে, মানে মোৰ দদাইদেউৰ পিতেকে। তেখেতে মানে আজি আহিছে, তো ভাবিলোঁ তেখেতৰ লগত এটা ভিডিঅ' বনাম, কাৰণ কেলৈ তেখেতৰ পৰা বহুত কিছুমান কথা জানিবলগীয়া আছে। মানে শাৰীৰিকভাৱে সক্ষম ব্যক্তি, তো তেখেতে কিন্তু হ'ব পাৰে শাৰীৰিকভাৱে সক্ষম ব্যক্তি, কিন্তু তেখেত মানে বহুত কিবা কিবি মানে গুণৰ অধিকাৰী মানে। তো শুনিলে বা আপুনি দেখিলে আচৰিত খাব। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো আপোনালোকে বিনা স্কিপ কৰি পিনি ভিডিঅ'টো চাবচোন, বহুত ইণ্টাৰেষ্টিং ভিডিঅ' মানে। আৰু তেখেতে কিছুমান বস্তু আনিছে, তো সেইবিলাককো আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ। কাৰণ কেলৈ যিবিলাক বস্তু আনিছে সেইবিলাক বস্তু মানে প্ৰায় নাইকিয়া হৈ গৈছে। মানে যিটো আধুনিকতাৰে আজি পৃথিৱীখন যেনেকৈ আগবাঢ়ি গৈছে, এইবিলাক বস্তু প্ৰায় আজিকালি যিবিলাক নতুন যুৱ প্ৰজন্ম, তো এইবিলাক বস্তু দেখিয়ে পোৱা নাই চাগে। অৱশ্যে গাঁও অঞ্চলত এইবিলাক বস্তু কিছু কিছু জেগাত আছে, কিছু কিছু জেগাত নাই। যিসকলে দেখি নাই পোৱা, তো এই ভিডিঅ'টো মানে চাব বুলি মই আশা কৰিছোঁ। তো তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া হ'ল আমাৰ দৰমতি। তোমাৰ পৰিচয়টো দিয়া প্ৰথমে আমাৰ দৰ্শকসকলক। নমস্কাৰ, মোৰ নাম শ্ৰী সনাতন গগৈ আৰু মোৰ ঘৰ হ'ল সাপেখাতি, চৰাইদেউ সৰুপথাৰ গাঁও, চৰাইদেউ ডিষ্ট্ৰিক্ট হয়। তাৰপিছত আৰু আজি এনে ফুৰো বুলি আহিলো এপাক। মই গুৱাহাটীলৈ যাবৰ কাৰণে আহিছো, বিশেষ বস্তু কেইটামান লৈ আহিছো। হয়, সেই কোনোবা ব্যক্তিয়ে বিচাৰিছিলে চাগে। হয়, এজন বিশেষ ব্যক্তিয়ে বিচাৰিছে, ভাল ব্যক্তিয়ে বিচাৰিছে মানে সজাই থবৰ কাৰণে ড্ৰয়িং ৰুমত। হয়। তো কি দৰমতি কি আনিছে আপোনালোকক তাকে দেখাম বুলি ভাবিছো প্ৰথমতে। তো দৰমতি কি আনিছে দেখাওঁ, মানে কি এইবিলাক বস্তু মানে প্ৰায় আমাৰ গাঁও অঞ্চলত নাইকিয়া হৈ আহিছে। ড্ৰয়িং ৰুমত মানে সজাই ৰাখিবলৈ কাৰণে তেখেতে গুৱাহাটী কোনোবা এজন বিশেষ ব্যক্তিয়ে বিচাৰিছে বুলি কৈছে। তো তেখেতে লৈ যাব বোলে। তো আমাকো দেখুৱাব তেখেতে, মানে তেখেত নিজৰ হাতেৰে বনাইছে বোলে এইবিলাক। তো ব'লকচোন তেনেহ'লে আৰম্ভ কৰোঁ। ধন্যবাদ। প্ৰথম মই মোৰ হাতেৰে প্ৰস্তুত কৰা মই বনোৱা এটি বস্তু মই দেখুৱাম, যিখন আমি মাছ ধৰোঁতে ব্যৱহাৰ কৰোঁ। এইখন হ'ল জাকৰি, এখন একেবাৰে সৰু এখন জাকৰি হ'ল। এইটো দুডলীয়া মূৰত বয় মানে, আৰু এইখন জাকৈ, আৰু এই জকাইখনে মানে মাছ ধৰে। আৰু এইখনক লৈ গায়ক গায়িকাবিলাকে বিভিন্ন গীত মাত গাইছে, আপোনালোকে শুনিছেই। এইটো মহানন্দ বজিতা বৰুৱাই গাইছে, জাক জাক জাকৰি বোৱাৰী, ৰাংঢালি ৰঙিলী জীয়ৰী বোৱাৰী, সেই তেনেকৈ গীত গাইছে। আৰু বস্তু আছে মই দেখাইছোঁ। এইটো হ'ল খৰাহী। এইটো প্ৰজন্মৰ মাজত চলি থাকে, এই জাকৈ খৰাহী। এটা বস্তু মই দেখুৱাম, এইটো মই নিজে প্ৰস্তুত কৰা নহয়, কিন্তু মই আনিছোঁ, বিচাৰিবলগীয়া হৈছে, তলত সোমাই আছে। হয়। এইটো বস্তু হ'ল দোণ। এই বস্তুটো আমাৰ অসমীয়া সমাজত বিশেষকৈ হেৰাই যাব ধৰিছে। তাৰমানে আজিকালি প্ৰায় লোকে মানে বিবাহ কাৰ্যচোন ডাঙৰ ডাঙৰকৈ নপতাই হ'ল, সকলোৱে পলুৱাই আনে, কিছুমানে চুৰ কৰি আনে। আৰু হয় মই পলুৱাই আনিছো বাৰু দেই। একো নাই দিয়া। তাৰপিছত আৰু এই তোলনি বিবাহ কাৰ্যতো ব্যৱহাৰ কৰে। এই দোলনি ধৰোঁতে তেতিয়া মানে ব্যৱহাৰ কৰে। মই ওচৰৰ পৰা দেখাই দিম। হয়, এইটো ধুনীয়া দেখিবলৈ। এইটো বস্তুটো হেৰাই গৈছে মানে আমাৰ হেৰিয়ৰ পৰা, কি কয়, আমাৰ সমাজৰ অসমীয়া সমাজৰ পৰা। ঠিক আছে, আৰু কি কি আৰু আছে। ঠিক আছে। এইটো হ'ল খালৈ, এইটো ওচৰৰ পৰা দেখাই দিয়া। এইটো খালৈ, এইটো চব খালৈ, এইটো নিজে প্ৰস্তুত কৰা হয়, এইটো নিজ হাতে প্ৰস্তুত কৰা। আপুনি এইটো কৰিব, এইটো দেখাই দিয়া। চেপালৈ গৈ আছো। এইটো চেপা, হয়। ঠিক আছে, এইটো চেপা। এইটো চব ইমান ধুনীয়া চেপা, নিজৰ হাতেৰে প্ৰস্তুত কৰা হয়। ভালকে দেখাই দিছো। এইটো নিজৰ হাতেৰে, সেইটো নিজৰ হাতেৰে, একদম নিজৰ হাতে। তাৰপিছত আৰু আছে
আটাইতকৈ আৰু এটা জাকৈ জুলুকি লৈ এনেকে মাছ হৈ গ'ল বিহু গাই যায় যে এইটো হ'ল জুলুকি। এইটো ড্ৰয়িং ৰুমত সজাই থবৰ কাৰণে সৰুকৈ বনাইছো। সেইটো নিজৰ হাতে প্ৰস্তুত কৰা হৈছে। এইটো ওচৰৰ পৰা দেখুৱাই দিম। এইটো এটা চব জুলুকি, এইটো এটা দেখুৱাইছোঁ। এইটো তেখেতে নিজে দমতীয়া মানে নিজৰ হাতে হেৰি কৰা, তো এইটো এনেকৈ মাছ ধৰে। কিন্তু এইবিলাক বস্তু কিন্তু সৰু সৰুকৈ বনাইছে, কিন্তু মেইন ডাঙৰকৈ বনাবলৈ যিমান খাটনি আছে মানে তাতকৈ বেছি খাটনি হয়। তো কেনেকৈ কি ধৰণে বনালে মই তেখেতক আৰু ভালকৈ সুধিম বাৰু। আৰু এই দুটা দেখুৱাই দিয়া, এই দুটা হ'ল ডলা আৰু চালনী। আকৌ দেখাইছোঁ যাব। এইখন চব চালনী, অকণমানি সৰু চালনী দেখিছেনে? বৰ্ণ চালনী। এইখন ধৰা চালনী, এইখন হ'ল ডলা আৰু এইখন চক অকণমানি ডলা। তো এতিয়া সৰ্বমুঠ বস্তু কেইটা হ'লগৈ? 6-7টা হ'ল। এইখন চালনী, এইখন হ'ল ডলা, এটি হ'ল জুলুকি, এইটো হ'ল দোন, যিটো মানে হেৰাই যাবলৈ লৈছে। বিবাহ কাৰ্যত চলোৱা হয়, আৰু আগতে ধানো জুখিছে। মেইন ইয়াৰ কামটো ধান জোখাই হয়। আগতে যিহেতু হেৰি দগাপলা নাছিলে মানে। তাৰপিছত এইটো হ'ল খৰাহি, আৰু এইখন চক ওচৰৰ পৰা নেদেখালো নহয়, এইখন জাকৈ, অকণমানি জাকৈ। আপোনালোকে চাওক ভালকে। এইটো হ'ল খালৈ, যিটো মাছ মাৰোঁতে মানে মাছ মৰা কঁকালত বান্ধি লয়। তো ইয়াতে একদম পুৰা ফুল কৰি লৈ আনে মাছ। কিন্তু আজিকালি মাছ পথাৰত পাবলেই নাই, বজাৰতহে বেছি পায়, যিটো চালানী মাছ খাই পিনি মানুহৰ বেমাৰ আজাৰ বেছিকে হৈছে। তাৰপিছত এইটো হ'ল চেপা, ইমান ধুনীয়া চব। কেনেকৈনো পাতিছিলি বাপেৰে পুতেৰে গান আছে, আৰু আছে কহেৰা বিয়নী কি খাই মৰিলে বিয়হেৰা বিয়নী কি খাই মৰিলে বিয়ৈ শিঙৰা জানতে এই ডিঙৰা পাততে চেপাত লাগি মৰিলে বিয়হেৰা বিয়নী চেপাত লাগি মৰিলে বিয়ৈ। চেপাটো ইমান ডাঙৰ আছিলে, সেইটো বিয়নী আৰু বিয়ৈক মৰি থাকিলে চেপাত লাগি মৰি থাকিলে বুলি কৈছে। জমনি দেই। তো মানে কি হৈছে বন্ধুসকল, মোৰ মানে এখন হাতত মাইক্ৰফোনটো আৰু বস্তুটো দেখাবলগীয়া হৈছে, আৰু এখন হাতে এইটো চেলফি ষ্টিকডাল লৈ আছো। তো অকণমান অসুবিধা হৈছে, আপোনালোকে বেয়া নাপাব। তো এতিয়া মানে কি আমি পাতিম যে তেখেতেনো কিমান দিন ল'লে মানে বনাওঁতে, তো কেনেকে হেৰি কৰিলে, তো এই বিষয়ে পাতিম। আমি দোনটোকে লওক, হেৰিটোকে লওক, এইটো জুলুকিটোকে লওক। তো এইবিলাক মানে কিমান দিন লাগে বনাবলৈ? কাৰণ ডাঙৰটো বেছি টাইম নালাগে বুলি কোৱা শুনিছো। ডাঙৰটো নালাগে, এইবিলাক সৰুটো লাগে, যিহেতু ইয়াত হাতটো নোসোমাই দেখিছাই। এইটো হাতটো এনেকে এইখিনি গাঁঠিবলৈ লাগে, আৰু এইটো শামুকীয়া গাঁঠিটো, এইটো হাতটো নোসোমাই, এইফালে যেন তেন সোমোৱাই এইটো এনেকে কৰি মানে এইটো হেপিয়াই গঁঠা হৈছে। এইটোতো এদিন এবেলা লাগি গৈছে। এইটো গাঁঠিখিনি তোলাওঁতে এদিন লাগিছে, তাৰপিছত আকৌ গাঁঠোতে এদিন লাগিছে। সেই তেনেকে এদিনেই বুলি ধৰিছো, আৰু এদিন এবেলা লাগি গৈছে। সেই তেনেকে মানে লাগিছে। তাৰপিছত এই ডলাখন বনাওঁতে এদিনেই লাগিছে। আৰু এইবিলাক পটককে বনাব নোৱাৰে। হয়, বহুত দিগদাৰ। এইবিলাক চচিব লাগিব। আৰু এইটোতো শামুকীয়া গাঁঠি বুলি কয়। আৰু কি দেখাব? এইটো দেখক, হেৰি কি কয়, চেপাটো দেখক। এইটো চেপা। এইটো শামুকীয়া গাঁঠি, মানে এইটো চেলা উঠি গৈছে। আপোনালোকে চব এইটো এনেকে পাক দি কথা। কি গাঁঠি বুলি কয়? এইটো শামুকীয়া। মই আপোনালোকক ওচৰৰ পৰা দেখাইছো। এই গাঁঠিটো হেনো নগৰা বুলি কয়, শামুকীয়া গাঁঠি বুলি কয়। নগৰা গাঁঠি নহ'লে কি শামুকীয়া গাঁঠি। তাৰপিছত কিমান দিন ল'লে বনাওঁতে? এইটো সম্পূৰ্ণ এদিন এবেলা লৈছে। কাঠিখিনি চুচোতে লৈছে। তাৰপিছত আৰু এইখিনিও কাঠিখিনিও এদিন বেলেগ এটা গাঁঠিব লাগে। এইটো মুখ, কুল বুলি কয় কিছুমান, কুল নহয়, এইটো প্ৰকৃত মুখটোৱে হয়। চেপাৰ মুখ এনেকে বস্তুটো এনেকে পাতিলে নহ'ব, কিন্তু এনেকে তললৈ মুখখন দি পিনি পাতে বস্তু চেপাত।
তেতিয়া ওপৰলৈ বস্তুটো সোমাই পেলাই সোমাই পেলাই বস্তুটো ইয়াত ৰখি যায়। তাৰমানে বস্তুটো এনেকৈ পাতিলেতো সিহঁতি এইফালে সোমাই এইফালে যায় এইফালে ওলাই যাব। সেই তেনেকৈ ইয়াৰো পতা নিয়ম আছে কিছুমান। তাৰপৰা এইখিনি গাঁঠিব এইফালতো উজু হয়, এইকেইটাহে টান হয় গাঁঠি। এইকেইটা গাঁঠিত ইমান হেৰি নহয়, চেলা উঠি গৈছে যে ইয়াত, সেইটো কাৰণে। ডলাখন কিমান দিন ল'লে? এইখনো সম্পূৰ্ণ এদিন এবেলাই লৈছে বুলি ক'ব লাগিব। ডাঙৰখন যিমান দিন আৰু সৰুখনটো সিমান দিন। এইখন বহি পেলাই ইয়াত মাজত সোমাই গছকি পেলাই এইটো খুৱাব নোৱাৰি। এইটো বহুত দেৰি লাগিছে। এইটো মই প্ৰথমতে 3 বা 4 বাৰ কলটো ভাগি গৈছে। তেনেকে মানে আকৌ টঙালখিনি চুচিব লাগিছে, শুকুৱাব লাগিছে, তাৰপৰা ইয়াত বব লাগিছে। এই ডলাখনৰ মূৰটো অজলা মূৰ বুলি কয়। এইটো 3ডাল পৰিব, 2ডাল পৰিব, 2ডাল উঠিব আৰু 4ডাল উঠিব। তেনেকুৱা তাৰমানে বস্তুটো। সেইটো হিচাপ আছে, হিচাপ কৰিলে সকলোৱে বনাব পাৰিব। সেইটো মই সেইকাৰণে অংকটো কৈ দিছো। মানে 3ডাল পৰিব, 3ডালটো পৰিবই আৰু 2ডাল পৰিব, একেবাৰে লাষ্টত হলে এডালো পৰি যাব। 2ডাল পৰিব, কিন্তু 4ডাল উঠিবই। 4ডাল আৰু 2ডাল উঠিবই। পৰাটো 3ডাল পৰিবই তাৰমানে। সেই তেনেকে আৰু জেগাই জেগাই 2ডালো পৰে। সেই তেনেকুৱা মানে বস্তু। এইটো অজলা মূৰ বুলি কয়। অজলা মূৰ। এইটো ধৰাটো এইটো মূৰে বয়। ধাই মূৰটো কয় এডলীয়া, সেইটো বেলেগ। এইটো বিচনী মূৰটো। ঠিক আছে বন্ধুসকল, আপোনালোকে দেখিলেই বস্তুবিলাক। তো আৰু তেখেতক বেছিকে আমনি নকৰো মানে। তো আৰু কেইটামান কথা সুধিবলৈ আছে। তো আপোনালোকে এইবিলাক দেখিছে, এইবিলাক বস্তু আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা হয়। ডলা, চালনী, খৰাহি। কিন্তু মানে কি এই দোণ, যিটো দোণ বুলি কৈছিলো, এইটোহে হেৰাই গৈছে। দোণটো ক'লে গ'লগে? এইটো মুখৰ আগতে আছে, মই দেখিয়ে পোৱা নাই। এই দোণটো মানে হেৰাই গৈছেগে। তো এইবিলাক সংৰক্ষণ কৰিবলৈ কোনোবা ডাঙৰ মানুহে গুৱাহাটীত মানে, তো এইবিলাক লৈছে মানে তেখেতৰ পৰা। ড্ৰয়িং ৰুমত সজাই ৰাখিব মানে। এইটো বিচাৰিলে পাব। আপুনি কণ্টেক্ট নম্বৰ দি দিব, আপোনাৰ ডেছক্ৰিপশ্যনত দি দিব। তেখেতে এটা ভাল কথা কৈছে। আপোনালোকে ড্ৰয়িং ৰুমত বস্তুটো সজাই ৰাখিবলৈ, মানে এইবিলাক বস্তু সজাই ৰাখিবলৈ বিচাৰে, তেনেহ'লে মানে তেখেতে হেৰি কৰি দিব পাৰিব, যোগাৰ কৰি দিব পাৰিব বুলি কৈছে। কণ্টেক্ট নম্বৰ দি দিব। দি দিম। আৰু তুমি আৰু এটা আছে মানে কথা, মই দৰ্শকসকলক কওঁ। তেখেতৰ এটা ইউটিউব চেনেল আছে মানে। তো ইউটিউব চেনেলটো হ'ল আছামিজ ৰ ভইচ হয়। তো তেখেতে তাত বৰ ধুনীয়া ধুনীয়া গান গায়, লোকগীত মানে। তাৰপিছত আৰু কি গান গোৱা? চব আধুনিক গীত, লোকগীত আৰু বিহুগীত চব বিধে পাব আপোনালোকে বিচাৰিলে। সনাতন গগৈ চং মাৰিলে পাব। আপোনালোকে বানানটো ভুল নকৰিব। SANATAN লিখিব, সনাতন। কিছুমানে সনাতনটো সনাতন গৈ এইচ লিখে। এইচ নহয়, সনাতন S হ'ব। মই দৰ্শকসকলক এইটোৱে কৈছোঁ, অনুৰোধ কৰিছোঁ যে তেখেতৰ এটা হেৰি আছে, কি কয় মানে ইউটিউব চেনেল, যিটো কথা কৈ আছোঁ, তো সেইটো গৈ পিনি চাব, তাত ছাবস্ক্ৰাইব কৰি দিব। তো আৰু কি কয় মানে, আৰু এটা কথা মই তোমাক সুধিবলৈ বিচাৰোঁ। তুমি মোবাইল সেইবিলাক চলাবলৈ মানে কেনে চিষ্টেমত চলোৱা? এইটো টকবেক, TLAK, এইটো টকবেক এপ্লিকেশ্যন। হয়। এইটো এপ্লিকেশ্যনে হয়, টকবেক ছেটিংছ। এইটো চব মোবাইলতে থাকে, স্ক্ৰীন টাচবিলাকত। কিন্তু এইটো ডাবুল টাচ কৰিব লাগে। সেইটো কাৰণে অলপ এই আপোনালোকৰ কাৰণে প্ৰব্লেম হয়। সেই ডাবুল টাচ কৰি চলাওঁ আমি। কৈ দিয়ে মানে কি ওলাইছে কি নাই ওলোৱা, চব কৈ দিয়ে। দমতি, এতিয়া বৰ্তমান তুমি কি কৰি আছা? মই গুৱাহাটীত এতিয়া বৰ্তমান দিছপুৰ বৰাগাঁও কলেজত। মই ইউনিভাৰ্চিটিৰ আণ্ডাৰতে হয়। এইটো মই এই গ্ৰেজুৱেশ্যন কৰি আছো, অৰ্থাৎ BA। হয়। সেই তেনেকে কৰি আছো। এইবিলাক কি কয়, এক্সাম হ'বই নেকি এতিয়া? এক্সাম হ'ব 26 তাৰিখৰ পৰা আছে। মানে কোন মাহৰ? এইটো জুলাই মাহতে। তাৰ কাৰণেতো প্ৰস্তুতি চলাই আছো। তো আৰু খেতি বাতি উঠিলে নেকি? খেতি বাতি উঠা নাই, মইতো কৰিব নোৱাৰো। মই সেইবিলাকৰ বিষয়ে বৰকে আলোচনা নকৰো। মই কৰিব নোৱাৰো যেতিয়া মই এনে সুধিছো, দেউতাহঁতে খেতি কৰিছে, খালি উঠা নাই বুলি মই গম পাইছো আৰু। তাৰপিছত হেৰি, আৰু তোমালোকৰ ঘৰত কোন আছে কৈ দিয়ক। মা আছে, দেউতা আছে, দাদা 2জন আছে, আৰু ভন্টিটো তোমালোকৰ ইয়ালৈ আনিছে তেতিয়া। আমাৰ ভাইটিয়ে আনিছে। হয়। ভন্টি 3গৰাকী আছিলে, ইয়ালৈ এগৰাকী দিয়া হ'ল। সেই তেনেকে আৰু 2গৰাকী ওচৰতে গ'ল। তাৰপিছত আৰু বৌ আছে 2গৰাকী।
কথা পাতি বহুত ভাল লাগিলে আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি বহুত ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব ক'ৰ পৰা চাই আছে, আৰু যিসকল চেনেলটোলৈ নতুনকৈ আহিছে তেওঁবিলাকে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই পুনৰ কৈছোঁ, কি কয়, আমাৰ যিটো যিজন দমতী সনাতন গগৈ, তো তেখেতো এটা চেনেল আছে আছামিছ ৰ ভইচ বুলি, তো সেই চেনেলটোলৈ যাব, ভিডিঅ'বিলাক চাব আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আৰু বেছি নাপাতো, আৰু মানে দমতীকো মই ইমান আমনি নিদিওঁ। তো আজিলৈ তেনেহ'লে বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।